প্ৰস্তুতি কি ক'ব এই মুহূৰ্তত? এতিয়া প্ৰস্তুতি ভাল চলি আছে। আমাৰ যিমান এৰেঞ্জমেণ্ট আছে আজি ডিটেইলমেণ্ট হৈ আছে। পোলিং ষ্টাফ আৰু পুলিচ পাৰ্টিৰ লগত পোলিং ষ্টেচনত যাব। আজি ৰাতি থাকিব। আমাৰ সেক্টৰ আৰু জোনেল ঘূৰি আছে আৰু আমাৰ OC IC পুলিচসকল সব জেগাতে পেট্ৰলিং এৰিয়া ডমিনেশ্যন কৰি আছে। আমাৰ পৰা যিমান প্ৰক্ৰিয়া আছে সেইটো আমি লৈছোঁ। আমি আশা কৰি কালি ইলেকশ্যনটো খুব ভালকৈ যাব, পিচফুলি হ'ব আৰু তেনেকৈ আমাৰ এৰেঞ্জমেণ্ট আছে। জিলাখনত সমগ্ৰ জিলাখনত দুটা সাব ডিভিজন মিলি পেলাই 192টা সেনচিটিভ ভোট চেণ্টাৰ আছে। এইবিলাকত বিশেষভাৱে ব্যৱস্থা লৈছে নেকি? তাতে আমাৰ ক্ৰিটিকেল পোলিং ষ্টেচনত ECI গাইডলাইন্স অনুসাৰ আমি হাফ সেকশন কৰি এক্সট্ৰাকে SAP আৰ্ম পুলিচ ফ'ৰ্চটো দিয়া হৈছে। প্ৰত্যেক জেগাতে ফ'ৰ্চটো আহি গ'ল। আজি ডিপ্লয় হৈ যাব। তাতে এই ফ'ৰ্চটো আপোনাৰ কিউ মেনেজমেণ্ট আৰু কংগ্ৰিগেশ্যনবিলাক চাব। স্যাৰ, দেখা গৈছে যে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজত কিছুমান ঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে, গতিকে নিৰাপত্তা বেষ্টনী কেনেকুৱা গঢ়ি তোলা হৈছে? সেইটো আইন শৃংখলা অনুসাৰ একশ্যন লোৱা হৈছে আৰু আমাৰ চেষ্টা এনেকুৱাই আছে কি যিমান পিচফুল এই ইলেকশ্যন হ'ব পাৰে তেনেকুৱা সেইটো হ'ব। থ্যাংক ইউ স্যার। ঠিক আছে, থেংক ইউ। থ্যাংক ইউ স্যার।